হিমাচলৰ প্ৰকৃতিৰ ৰূপ হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা ভূমিস্খলনৰ পথৰ তলত আবদ্ধ কমেও 13 জনৰ মৃত্যু হিমাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যখনৰ লাহৌল স্পিতি জিলাত ভূমিস্খলনৰ ফলতে পথৰ ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰিছে বহু লোক মৃত্যু হৈছে প্ৰায় 13 জনকৈ লোকৰ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এজন লোক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে প্ৰাপ্ত তথ্য অনুসৰি কুলুৰ পৰা পাংগিৰ দিশলৈ যোৱা পথত এই দুৰ্ঘটনা সংঘটিত হয় এখন টাটা চুমু বাহনৰ ওপৰত হঠাতে বৃহৎ পাথৰ খহিবলৈ আৰম্ভ কৰে প্ৰকৃতিৰ এনে ৰুদ্ৰৰ ওপৰত আবদ্ধ হৈ পৰে বাহন কিছু সময়ৰ পিছতে বাহন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈ তলত সোমাই পৰে বাহনখনৰ চালকজন বেছিং বুলি জানিব পৰা গৈছে দুৰ্ঘটনাত বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় উদয়পুৰ কিনাৰ পথৰ কাহুদু নালাৰ সমীপত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় বাহনখনৰ 10ৰ পৰা 12 জন লোক আছিল বুলি অনুমান কৰা হৈছে ইতিমধ্যে সকলো লোক মৃত বুলি জানিবলৈ দিছে